সাৱধান অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকল 17 ছেপ্টেম্বৰত লাখ লাখ মানুহৰ বেংক একাউণ্টত নোসোমাই টকা কেৱল মাত্ৰ এওঁলোকৰ বেংক একাউণ্টত টকা সোমাব কোনে কোনে টকা পাব সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক 17 ছেপ্টেম্বৰ আহিবলৈ হাতত মাত্ৰ কেইটামান দিন বাকী আছে লাখ লাখ একাউণ্টত 1200 টকাকৈ সোমাব প্ৰথমে চাওক কোনে কোনে টকা লাভ কৰিব নম্বৰ 1 ৰেচন কাৰ্ডৰ সৈতে আধাৰ সংযোগ থকা সকলে টকা লাভ কৰিব নম্বৰ 2 ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা সকলে লাভ কৰিব নম্বৰ 3 নিজৰ নামত বেংক একাউণ্ট থকা সকলে লাভ কৰিব নম্বৰ 4 বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা সকলে লাভ কৰিব অসমৰ স্থায়ী বাসিন্দাসকলে লাভ কৰিব এতিয়া জানোৱা হওক কোনে কোনে টকা লাভ নকৰে নম্বৰ 1 অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজন কৰ্মী আশা কৰ্মী আশাৰ তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ অথবা ঠিকা ভিত্তিক কৰ্মচাৰীৰ পৰিয়ালে অৰুণোদয় আঁচনিৰ টকা নাপাব নম্বৰ 2 আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী উদ্যোগী দোকানী বেপাৰীৰ পৰিয়াল নম্বৰ 3 ভূমিৰ অধিকাৰী ক্ষুদ্ৰ আৰু উপান্তৰ শ্ৰেণীৰ বাহিৰে পৰিয়ালে অৰুণোদয় আঁচনিৰ টকা নাপাব নম্বৰ 4 চাৰিচকীয়া মটৰ বাহন থকা পৰিয়ালে অৰুণোদয় আঁচনিৰ টকা নাপাব নম্বৰ 5 অৰুণোদয় প্লাছ অথবা তেনে ধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সম পৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালে অৰুণোদয় আঁচনিৰ টকা নাপাব নম্বৰ 6 ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়ুতকৈ অধিক আয় থকা পৰিয়ালে অৰুণোদয় আঁচনিৰ টকা নাপাব